extramarital affair and his extramarital affair and তাৰমানে মই আজি মোৰ ফ্ৰেণ্ডৰ লগত লাঞ্চ খাইছিলোঁ 2টা বাজিলৈকে মই ঘৰতে আছিলোঁ তাৰপিছত ৰহিলা এংটিপি এলবিছ বেকাৰীৰ এই যে অনাৰটো মোক কৈছে ড্ৰাইভ যাম আমি লাংবুকু গৈছিলোঁ লাংবুকু গৈ তাতে তাৰপৰা আহা 3:30 এনেকুৱা হৈ গ'ল তাৰপিছত কি ক'ম মেহায়ংচাৰত মানে তাই ভোক লাগিছে সেইকাৰণে আমি তাত ষ্টপ অভাৰ কৰিছোঁ খাইছোঁ তাৰ খোৱা পাছত আমি জাষ্ট এলবিছ বেকাৰীৰ ওচৰতে কাৰটো পাৰ্ক কৰিছোঁ দুজনীও মানে গাড়ীৰ পৰা মানে নামা নাই আমি তাৰপিছত আমি কথা পাতি আছিলোঁ আউট অফ নো ৱেৰ এই মুকুল কাথাৰ হি জাষ্ট অ'পেন দ্য ড'ৰ এণ্ড দেন কৈছিলে যে ৱেৰ ডিড ইউ হাইড লিণ্ডালি ৱেৰ ইজ লিণ্ডালি টেৰনপি তাৰপিছত এলবিছ মালকিনে কৈছে মই নাজানো মইতো আজি ইমান দিন মই মানে জ্বৰ আছিলে সেইকাৰণে আজিহে মানে মই দোকানত আহি পাইছোঁ বুলি কৈছে তাৰপাছত মোকো চাই কৈছে আৰু তহঁতে একেলগে কি মেচুকা গৈছিলে বোলে তাৰপিছত মই মেচুকা গৈছোঁ বিহু বন্ধত মই গৈছিলোঁ তাৰপিছত কি হ'ল মই তোমাৰ পাৰ্মিশ্যন ল'ব নালাগে তো কৈ কিনি একদম পূৰা হাতটো উঠাই যদি মই মানে হাতেদি যদি মই এইটো ছেফটি নকৰিলোহেঁতেন মই মানে পূৰা ফ্লেট হ'লোহেঁতেন আজি আৰু আই উইটনেছটো ৰহিলা এংটিপি আছে আৰু এইটো এলবিছৰ এমপ্লয়ীকেইটা গোটেইখিনি আছিলে তেতিয়া লিণ্ডালি কোন হয় তেখেতৰ লিণ্ডালি তাৰ মিছেছ হয় কিবা ব্লেংক ফায়াৰ হোৱা বুলি শুনিছোঁ আমি ব্লেংক ফায়াৰটো মই ইয়াত আহি গ'লোঁ তাৰপাছত সি মানে মোৰ বৌক কৈছিলে যদি মোৰ এগেইনষ্টত ৰেজিষ্টাৰ কৰে তাৰমানে বহুত বেয়া হ'ব মই বেয়া কাম কৰিম বুলি কৈছে আৰু কোনে কৈছিলে এইটো মুকুল কাথাৰে কৈছে কোন জাগাত কৈছিলে এই মোৰ বৌক নেলিমা টেৰাংপি আপুনি যে ক'লে হাত উঠাই দিছিলে তাৰমানে কি আপোনাক হাত উঠাইছে নেকি তেখেতে তাৰমানে মই মানে জাষ্ট ছেফ বহি আছিলোঁ গাড়ীৰ ভিতৰতে আছিলোঁ ডিফেন্সৰ সি একেবাৰে মানে এনেকুৱা জোৰে এনেকুৱা মাৰিছিলে নহয় মই মোৰ ডিফেন্সত এনেকুৱা কৰিছোঁ জাষ্ট মানে এইটোহে লাগিছে আৰু যদি মই ডিফেন্স নকৰাহেঁতেন মই আজি হস্পিটেলাইজ হ'লেহেঁতেন কেইটা বজাৰ ঘটনাটো ইট ৱাজ এৰাউণ্ড 6:20-25 মুকুল কাথাৰ কি বিবাদ আছে কি পোষ্টত আছে মুকুল কাথাৰ he is one of he is an ACS officer and right now his designation in council KAAC is secretary মানে আৰু আপোনাক কি বুলি থ্ৰেটেনিং দিছে তেখেতে থ্ৰেটেনিং দিছে মানে মোৰ বক কৈছে আৰু যদি তাই যদি FIR against দিয়ে that কেইটা বজাৰ ঘটনাটো it was around 6:20-25 মুকুল কাথাৰ কি বিবাদ আছে কি পোষ্টত আছে মুকুল কাথাৰ he is one of he is an ACS officer and right now his designation in council KAAC is secretary মানে আৰু আপোনাক কি বুলি থ্ৰেটেনিং দিছে তেখেতে থ্ৰেটেনিং দিছে মানে মোৰ বক কৈছে আৰু যদি তাই যদি FIR against দিয়ে that he will do me harm he will do us harm my family members এতিয়া আপোনালোকে কেছ দিলে ইয়াত FIR মই দিলোঁ Atanali fan alase running ay thire de kupi pola reason bange. Ne ta chini ne derlo alang tum pinanso ang bong kupilo ne pilile angge nitung ta korte te pusita me dora peji ka hodai da dora peji puga lama ve mati kalima kalang engge hala LB sa phanta ki pulo konalo patu joy pu lindali teron pi konalo konasi patu joy lo pulo hala ta che than lo he ni thangda chini ne ik ni ke ni okireng no lok pinisi ni ke mane dukan kang nilang pujalo engela aing hapaita ekdom dham sorry hala alang athara gari da hingno dak anlo la aing hapa hingno pedak lo tar tharor etu door to beya kori dile mukul how aggressive he was you can imagine আপোনাৰ ওপৰত এগ্ৰেছিভ হোৱাৰ কাৰণটো কি মইও না জানো মই কৈছো why did তই মেচুকা গৈছিলে মই গৈছো বিহু বন্ধত পাৰ্মিশ্যন ল'ব নালাগে তো হেই কোৱা কাৰণে মানে হি পুৰা হাত I am not his somebody, no.
Ni nang lem hele abdam polam ya haw. Ni pai ni puhem helike abdam ekdom blank fire tang ho dak ni ik ni neng tum anta chikop dop dap lo lasi he's a threat to the public. He is holding a gun and threatening with the gun. And his kalang lasi la so helike sis neng la phan. He should not be allowed to hold that gun. ব্লেংক ফায়াৰটো কৰিছ নেকি নাই কৰিছে multiple times. মইতো নাজানো তাত গলেহে গম পাব নিকে চিনি নে নিকে থানা সিদো মাতি নিকে এফআইআর নাকি পিফান নিতা হৈছে বুলি আপুনি কেনে গম পালে কন্টাক্ট হৈ আছিল না ফ্ৰম মাই ব্ৰাদাৰ মাই সিস্টাৰ্স কোন জায়গাত ব্লেংক ফায়াৰটো কোন জায়গাত ৰুকাসেন হা ৰুকাসেন আতুৰ কিমি স্কুলৰ ওচৰ জাস্ট নেক্সট টু দা আতুৰ কিমি স্কুল মানে ঘৰৰ ফ্ৰন্টতে কৰি আছে ঘৰৰ কম্পাউণ্ড ভিতৰত গৈ হি মানে দম দিব গৈছে মানে অনাধিকাৰ প্ৰৱেশ Laso hele mithang hele man. Ni thang ta chini ne lake non police tumle pine action and etike ni tumta like our life is in danger. Extramarital affair and he is showing all his aggressiveness. এতিয়া আপুনি কেছটো কি বুলি এফআইআৰ দিলে Physically assaulted. ঠিক আছে